নমস্কাৰ আজি এই ভিডিঅ'টোৰ যোগেদি অসমৰ সমূহ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ছাত্ৰ ছাত্ৰীৰ হৈ যিখিনি কথা ক'ব বিচাৰিছো এইখিনি প্ৰকৃতাৰ্থত ক'বৰ প্ৰয়োজন আছিল অসমৰ সন্মানীয় শিক্ষামন্ত্ৰী মহোদয়ক কিন্তু যেহেতু তেখেতৰ লগত এই কথাখিনি শ্বেয়াৰ কৰাৰ পজিশনত মই নাই হেহে এই কথাখিনি মই এই সোশ্যাল মিডিয়াৰ যোগেদি ইউটিউবৰ যোগেদি শ্বেয়াৰ কৰিব বিচাৰিছো অন্তত এই কথাখিনি যাতে আমাৰ ছাত্ৰ সংগঠনৰ নেতৃত্বৰ ওচৰলৈ গৈ পায় যাতে তেওঁলোকে কথাখিনি অন্তত এবাৰ পুনৰ বিবেচনা কৰি শিক্ষামন্ত্ৰী মহোদয়ৰ ওচৰত যাতে কথাখিনি দাঙি ধৰে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে যি হায়াৰ সেকেন্ডাৰী ফাইনেল ইয়াৰ এক্সাম অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছে যোৱা বৰ্ষত যেটো সিচুৱেচন হৈছিল আমি কেতিয়াও বিচৰা নাই তেনেকুৱা এটা সিচুৱেচনৰ পুনৰাবৃত্তি পৰীক্ষা হ'ব লাগে পৰীক্ষা অনুষ্ঠিত হ'বই আৰু মই ভাবো আমাৰ এইবাৰৰ প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা দিবলৈ প্ৰস্তুত আৰু সেইখিনি কৰিবলৈ যাওঁতে কিন্তু কেৱল ছাত্ৰ ছাত্ৰীসকলক যেনেকৈ নহওক পৰীক্ষা দিব আমি তেওঁলোকক প্ৰস্তুত কৰি তুলিম তেওঁলোকক ভ্যাকচিন দিম পৰীক্ষা অনুষ্ঠিত হ'ব কেৱল কোভিডটোৱে ইস্যু নহয় ইয়াত ছাত্ৰ ছাত্ৰীৰ জীৱনৰ ভৱিষ্যত কেৰিয়াৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পৰীক্ষা প্ৰথম পৰীক্ষা হৈছে উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা আজি দুদিন পিছত উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা পাছ হোৱাৰ লগে লগে তেওঁলোকে 18 বছৰ বয়স সম্পূৰ্ণ কৰাৰ লগে লগে চাকৰি এপ্লাই কৰিব পাৰিব আৰু চাকৰি এপ্লাই কৰোতে উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ কথাটো আহি পৰিব তেনে ক্ষেত্ৰত আজি আমি তেওঁলোকৰ এক্সাম কণ্ডাক্ট কৰিম কোভিডৰ ভ্যাকচিন দিম বা যেনেকৈ নহওক প্ৰস্তুত কৰিম আমি এক্সাম হল কিমানটা বঢ়াম এইবিলাকত বহুত গুৰুত্ব দি আছো কিন্তু পৰীক্ষা কোনে দিব ক্যান্ডিডেট সকল কিমান প্ৰস্তুত হেতুলৈ আমি কিন্তু দেখিছো যে এই ক্ষেত্ৰত কোনেও মাতমতা নাই আৰু এই ক্ষেত্ৰত আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় যে তেওঁলোকে পৰীক্ষা দিব আজি তেওঁলোক কিমান প্ৰস্তুত কোনোবা ছাত্ৰ বা ছাত্ৰীয়ে যদি নিজৰ ভুলত পঢ়া শুনা কৰা নাই নিজৰ কথা কিন্তু আজি ম্যাক্সিমাম ছাত্ৰ ছাত্ৰীয়ে এটাই আপত্তি কৰি আছে সোশ্যাল মিডিয়াৰ যোগেদি যে আমাৰ সিলেবাস কমপ্লিট হোৱা নাই এটা সিলেবাস কমপ্লিট কিয় নহল কাৰণ যোৱা আমাৰ যেটো সেশন একাডেমিক সেশন আৰম্ভ হৈছিল কিছু দেৰিকৈ কোভিডৰ বাবে এতিয়া কিছু দেৰিকৈ সেশন ষ্টাৰ্ট হোৱাৰ ফলত যদি সিলেবাস কমপ্লিট হোৱা নাই তাৰ বাবে দায়ী কোন ইয়াত শিক্ষা বিভাগো জগৰীয়া নহয় শিক্ষক শিক্ষয়িত্ৰীও জগৰীয়া নহয় ছাত্ৰ ছাত্ৰীও জগৰীয়া নহয় পৰিস্থিতিয়ে তেনেকুৱা কৰি দিলে তেনে ক্ষেত্ৰত দেখিছো যে আজি সেৱাৰ ফালৰ পৰা সিলেবাস কমাই দিয়া হৈছে কিন্তু উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে সিলেবাস কমাই দিয়াৰ ক্ষেত্ৰত কোনো সিদ্ধান্ত গ্ৰহণ নকৰিলে আৰু সেইটোক লৈ সমালোচনা কৰিব মই বিচৰা নাই কাৰণ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ গুৰুত্বৰ প্ৰতি যদি আমি লক্ষ্য কৰো তেওঁলোকৰ ভৱিষ্যত কেৰিয়াৰৰ ক্ষেত্ৰত তেওঁলোকে আগুৱাই যোৱাৰ ক্ষেত্ৰত এই হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰ বা ফাৰ্ষ্ট ইয়াৰ তেওঁলোকে যিখিনি পঢ়িছে পৰৱৰ্তী পৰ্যায়ত এটা লিংক থকা বিষয় গতিকে সিলেবাস কমাই নিদিয়াটো সাপোৰ্ট কৰিছো কিন্তু সিলেবাস কমাই দিয়া হোৱা নাই পৰীক্ষাৰ ডেট দিয়া হৈছে এই সময়খিনিত আজিলৈ তেওঁলোকৰ সিলেবাস কমপ্লিট হোৱা নাই তেওঁলোকৰ এই মুহূৰ্তত দায়িত্ব আছিল যে ৰিভিজন এক্সামৰ আগত প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীয়ে এবাৰ নিজৰ যিখিনি কন্টেন্ট পৰীক্ষাত যিখিনি বিষয়ৰ ওপৰত পৰীক্ষা দিব কিনে ৰিভিজন কৰিব পাৰিব লাগে বা তেওঁলোকে সেইখিনি সময় পাব লাগে কিন্তু যেহেতু আজি সিলেবাস কমপ্লিট হোৱা নাই তেওঁলোকে এটা চিন্তাত আছে সিলেবাস কেতিয়া শেষ হ'ব এনেকুৱা এটা চিন্তালৈ তেওঁলোকে প্ৰকৃতাৰ্থত যেনেকুৱা ধৰণে পৰীক্ষাৰ বাবে প্ৰস্তুত হ'ব লাগিছিল হৈছে জানো নিশ্চিতভাৱে নাই হোৱা গতিকে যেটো ভুল তেওঁলোকে কৰাই নাই সেই ক্ষেত্ৰত তেওঁলোকক আমি ভুক্তভোগী হ'বলৈ দিও কিয় গতিকে এই ভিডিঅ'টোৰ যোগেদি মই শিক্ষাৰ লগত জড়িত প্ৰত্যেকগৰাকী ব্যক্তিক অনুৰোধ জনাইছো যাতে এই সমগ্ৰ বিষয়টো পুনৰ বিবেচনা কৰি আলোচনাৰ পৰ্যায়লৈ যাতে আনে